আজি পৰিৱেশ দিৱসৰ লগত সংযুক্ত ৰাখি আমাৰ প্ৰিন্সিপাল ছাৰে মানে আমাৰ কলেজৰ পৰা এজন ষ্টুডেণ্ট মানে চেলুন খুলিছে। চেলুনখন মানে ভালকৈ চলিছে। তাত যাবলৈ মানে তেওঁক সম্বৰ্ধনা জনাবলৈ আমাৰ প্ৰিন্সিপাল ছাৰ গৈ আছে, লগতে নিউজ ৰিপৰ্টাৰসকলেও আহিছে মানে, আৰু এইফালে যাব পাৰে গৈছে। তাত গৈ আছোঁ আৰু তাত দেখাই আছোঁ আৰু ইমান ষ্টুডেণ্ট আছে ইয়াত যে গাড়ী পূৰা জাম লাগি গৈছে। চাইছে যাম মানে কি, গাড়ীবিলাক ৰখি দিছে আৰু আমাক অকণমান সন্মান দিছে। NCC কেডেট হয় ন, অকণ যাবলৈ দিছোঁ আৰু তামাম খোলা দেখাইছোঁ, ওলাই আছোঁ বাৰু। আৰু এইফালে সোমাব দিছে। এইটোৱে চেলুনখন, এইখনেই হ'ল যিখন চেলুনত আমি আহিছোঁ। ছাৰহঁতে আহিছে আৰু আমাৰ প্ৰিন্সিপাল ছাৰ এইটো চাব পাৰে। প্ৰিন্সিপাল ছাৰ মুখখন এফালে ঘূৰাই দিছে, এইফালে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু এইফালে গোটেইখিনি ষ্টুডেণ্ট চাব পাৰে। আৰু এইফালে চেলুনত এইটো বন্ধু আমাৰ চাইছে। এই বন্ধু কি খবৰ? কাটিল নেকি চুলি? এইটো চেলুন চাওক। আৰু মেইন মালিকজন নাই বোলে, আৰু যিজন মানে যিজনক সম্বৰ্ধনা জনাব আহিছে ছাৰসকল, তেওঁ কিবা কামত বাহিৰলৈ গৈছে। তেওঁৰ অহা অকণমান দেৰি হ'ব, কিন্তু কি সুন্দৰকৈ হেয়াৰ কাট কৰি আছে চাওক। কেনেকৈ লাগে চুলি কাটি? কেনেকৈ কাটে? ভালেই কাটে কথাটো। আজি ইজন দাদা নাই। অঁ হয় হয়। তেওঁৰ নামটো কি বাৰু? তেওঁৰ নামটো দাদা, যিজন মেইন দাদা, তেওঁৰ নামটো কি আছিলে বাৰু? শশাংকৰ গগৈ। তেওঁ মানে আমাৰ ছাৰসকল সম্বৰ্ধনা জনাব আহিছে যে ইমান এটা ভাল কাম কৰিছে। আপুনি তেওঁ মানে সেইটো কি কেনেকৈ অনুভৱ কৰিছে আপুনি এতিয়া, যে ইমান মানে আমাৰ লাহোৱাল কলেজৰ প্ৰিন্সিপাল ছাৰ আহি আপোনালোকক সম্বৰ্ধনা জনাইছে, ইমান এটা ভাল কাম কৰিছে বুলি কি ক'ব খোজে আপুনি? আজি তাকে এতিয়া আজি আহিব বুলি খবৰ পাই মন বৰ আনন্দিত লাগিছে, ভাল লাগিছে। তাকে এনেকুৱা এটা দিন আহিব বুলি। আৰু দাদাজন আহি পালে, আমাৰ প্ৰিন্সিপাল ছাৰে তেওঁক সম্বৰ্ধনা জনাব লৈছে। আৰু এইফালে আমাৰ অফিচাৰো আছে ইয়াত, আৰু এইফালে চাব পাৰে সকলো কেডেট ৰখি আছে, আৰু ওপৰত দোকানখনৰ বেনাৰ লাগি আছে। মই OC মহোদয় এখন পিন্ধাবলৈ অনুৰোধ জনাম। মেখেলা গামোচা, লোকেল কণী ইত্যাদি বস্তু লাগিলে এই নাম্বাৰটোত আপুনি কল কৰি ল'ব পাৰে। চেলুনখনৰ ওচৰতে আছে দোকানখন। আৰু তেওঁলোকেও আমাৰ অচি ছাৰ আৰু প্ৰিন্সিপাল ছাৰক এখনকৈ ফুলান গামোচাৰে সম্বৰ্ধনা জনালে চাব পাৰে। লোকেল এইটো কিহৰ কণী হয়? এইটো মুৰ্গীৰ হয়। এইটো লোকেল কণী আমাৰ ইয়াৰ গাঁৱৰে ন বাইদেউ? এইফালে চাইছে চব হাতত বোৱা এইবোৰ ন গামোচা। এইফালে চাদৰ মেখেলা হয়। এই দোকানখন মানে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপুনি? মই দোকান 4 চনৰ পৰাই আৰম্ভ কৰিছোঁ। 4 চনৰ পৰা। দোকানখন বহুত ভাল লাগিছে আপোনাৰ, ইমান মানে আমাৰ যি থলুৱা বস্তুকেইটা আপোনাৰ মানে ইয়াত আছে, বহুত ভাল লাগিছে। যিমানখিনি কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই, মানে কি এইবোৰ যিটো মানে হেণ্ডলুমত ব'ব লাগে যে তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ আমাৰ ইয়াত নাই। সেইটো কাৰণে মানে অকণমান দিগদাৰ হৈছে। এতিয়া হাতেৰে মানে টাইমটো অলপ বেছি লাগে যে, সেইটো কাৰণে উৎপাদনটো কম হয়। তাৰমানে মানুহৰ হেৰি মানে যিমানটো প্ৰয়োজন হয় সিমানটো আমি পূৰাবই নোৱাৰোঁ, তেনেকুৱা ধৰণৰ অসুবিধা এটা হৈ আছে। হয় হয়। তথাপিও আপোনাৰ দোকানটো আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আৰু এইফালে আমাৰ ৰিপৰ্টাৰ দাসকল আছে, আৰু এইফালে আছে আমাৰ শশাংকৰ দাদা। আজি আমাৰ কলেজৰ প্ৰিন্সিপাল, আমাৰ বুলি নহয় আপোনাৰো, তো তেওঁ আহি আজি আপোনাক সম্বৰ্ধনা জনালে। আপুনি ইমান এটা ভাল কাম কৰাৰ কাৰণে আপুনি 3জন মানুহক সংস্থাপন দিছে বুলি মই গম পাইছোঁ। আৰু তোমাক কেনেকৈ লাগিছে আপোনাৰ ফিলিং কি অকণমান? ভালে আজি মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। চাকৰি যাবলৈ বহুত টান এইবুলি আৰু মানুহবোৰ এনেকুৱা হৈ যাব নালাগে, মন চন ভালে থাকিব লাগে। তেনেকৈ আৰু কাম চামবোৰ ভালকৈ কৰি যাব লাগে। কাম কৰিলেহে জীৱনত উন্নতি আছে। এনেই বহি থাকি একো নাই। চাকৰিতে যে সকলো আছে সেইটো কথা নহয়। মানে বহুত কাম কৰিব পাৰে চাকৰি। সেইটোৱে ধন্যবাদ তোমালোকে, আৰু আপোনাৰ এই বিজনেছ আৰু আগলৈ যাওক তাৰে কামনা কৰিছোঁ। থেংক ইউ। আৰু এজন মানুহ গোটেইখিনি চাফা কৰি থাকে, এইফালে যিমান চাই পাইছে এওঁ মানে পইচা পাতি একো নলয়, চাফা কৰে আৰু চাইছে এইবোৰ চাফা। আৰু ইমানটোৱে, আৰু মই ইয়াৰ পৰা যাওঁ আজি। আৰু কলেজত চাবলৈ দিব, তো মই গৈ আছোঁ। মোৰ দেৰি হৈ গৈছে, নহ'লে মই খাবলৈ পাম। ভাই বাই।
এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।